5টি কথা জীৱনত কেতিয়াও আনক নক'ব। ছাৰ এলবাৰ্ট আইনষ্টাইন। 1. নিজৰ সফলতাৰ ৰহস্য। যদিহে আপুনি আপোনাৰ সফলতাৰ ৰহস্য আনক কৈ দিয়ে, তেতিয়া তেওঁ আপোনাৰ দৰেই চেষ্টা আৰম্ভ কৰিব আৰু যদি তেওঁ তেনেকৈ সফলতা লাভ কৰে, তেন্তে তেওঁ অহংকাৰী হোৱা নিশ্চিত। যদি আপোনাৰ বুদ্ধি শুনি তেওঁ ব্যৰ্থ হৈ যায়, তেতিয়া আপোনাক দোষাৰোপ কৰিবলৈ আৰম্ভ কৰিব যে আপুনি তেওঁক সঁচা কথা আৰু সঁচা বুদ্ধি দিয়া নাছিল। সেইবাবে হয়তো বুদ্ধিমান লোকে সদায় কয় যে আনক নিজৰ সফলতাৰ ৰহস্যৰ বিষয়ে ক'ব নালাগে। 2. নিজৰ জীৱনৰ কোনো সমস্যাৰ কথা আনক কেতিয়াও নক'ব। এইটো সঁচা যে নিজৰ সমস্যাৰ কথা আনক ক'লে মনটো পাতলীয়া অনুভৱ হয়, কিন্তু এইটোও সত্য যে প্ৰায় 70% লোকেই আপোনাৰ সমস্যাক গভীৰভাৱে নলয়। 20% লোকে খুব আনন্দিত হৈ পৰে যে আপুনি কিবা সমস্যাত পৰিছে আৰু হয়তো 10% লোকে সমস্যাত পৰা বাবে আপোনালৈ সহায়ৰ হাত আগবঢ়াই দিব বিচাৰিব যদিও বাস্তৱত তেওঁলোকেও সহায় নকৰে। সেয়েহে নিজৰ সমস্যা আনৰ সৈতে শ্বেয়াৰ কৰাৰ আগতে অৱশ্যে এবাৰ ভাবি চাব। 3. নিজৰ লক্ষ্য আৰু সপোনবোৰৰ কথা কেতিয়াও আনক নক'ব। যদিহে আপুনি আপোনাৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি লৈছে, তেনেহ'লে এইটোৱেই ভাল হ'ব যে আপুনি সেই বিষয়ে আপোনাৰ মাজতে ৰাখক। কাৰণ যদিহে আপুনি আপোনাৰ সপোনবোৰ আনৰ সৈতে শ্বেয়াৰ কৰে, তেনেহ'লে আপোনাৰ লক্ষ্য সম্পৰ্কে আপোনাৰ নিজৰে দৃষ্টিভংগী সলনি হৈ যাব আৰু অৱশেষত আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব নোৱাৰিব। মনত ৰাখিব, আনৰ পৰা আপুনি সদায় এটি মতামত নাপায়, কিয়নো সকলোৰে দৃষ্টিভংগী আৰু অনুভূতি পৃথক। কোনোবাই উৎসাহ দিয়াৰ চলেৰে আপোনাৰ মনোবল ভাঙিবলৈ যত্ন কৰিব আৰু আন কোনোবাই আপোনাক কেঁকুৰাৰ দৰে টানিবলৈ চেষ্টা কৰিব। 4. নিজৰ দৈনিক আয় আৰু মাহেকীয়া বেতনৰ বিষয়ে কেতিয়াও আনক নজনাব। আপোনাৰ আয় আৰু বেতন এনে হোৱা দৰকাৰী যে তাৰ সম্বন্ধে যাতে কোনো মানুহৰ জ্ঞান নাথাকে। 5. নিজৰ পাৰিবাৰিক সমস্যাৰ কথা আনক জনাব নালাগে। পৃথিৱীত এনে এটি পৰিয়াল নাই যি পৰিয়ালত সমস্যা নাই। কোনো পৰিয়ালৰ সমস্যাসমূহ ডাঙৰ আৰু কিছুমানৰ সৰু সৰু, কিন্তু সেই সমস্যাৰ কথা আন লোকক জনালে তেওঁলোকে কেতিয়াও আপোনাৰ সমস্যা সমাধান কৰি নিদিয়ে। নিজৰ সমস্যা নিজেহে সমাধান কৰিব লাগিব। নিজৰ পৰিয়ালকেন্দ্ৰিক সমস্যা আনক জনালে বৰং আউল লাগিব, সমাধান নহয়।